বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণৰূপে ধেমালি ভিডিঅ' হয়। এই ভিডিঅ'টো কাকো ক'তো বেয়াকৈ কোৱা নাযায়, যাতে আপোনালোকৰ যাতে বেয়া বুলি ভাবি পেলাই যাতে গালি গালাজ নাপাৰে মোক, তেন্তে হওক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা নিউজ এটা দেখুৱাই ল'ব ওলাইছোঁ। এই নিউজটোত উল্লেখ কৰা গৈছে যে মানে কি ক'ৰ ঘটনা কি ঘটনা নাজানো, মানে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত হৈছে অত্যাধিক শব্দৰ ফলত মানে কি এই যুৱকজনক ঘৰ খালী কৰিবৰ বাবে মানে কৈছে আৰু মালিকে। বাকী যি নহওক আপোনালোকে পঢ়ি লওক। এই কি বুলি কয় আৰু এটা কথা হৈছে, মই এটা অনুৰোধ জনাইছোঁ যাতে কোনো ধৰণৰ মানে কি আনৰ অসুবিধা হোৱাকৈ যাতে কোনো কাম কৰিব নালাগে। শাৰীৰিক সম্পৰ্ক স্থাপন হওক বা মানে যি নহওক বাৰু, তেন্তে হওক আগলৈ আগবাঢ়ো। ভণ্টিৰ পৰা গাৰ্লফ্ৰেণ্ড মানে বই মই বন্ধুসকল, ইলেকশ্যন বতৰত কিবা মানে কি কিছুমানৰ দেহাত হয়তো তৎ নোহোৱা হৈ যায়, মানে কি ফকতীয়াত খাব পায় বা ফকতীয়াত ঘূৰিব পাই যায়। কিন্তু নিৰ্বাচনী প্ৰচাৰ আপোনালোকে হয়তো বহুত দেখিছে, কিন্তু আপোনালোকক মই আজি বেলেগতকৈ বেলেগ ধৰণৰ প্ৰচাৰ দেখুৱাম, মানে আচৰিত। তেন্তে দেৰি নকৰা হওকচোন, ভিডিঅ' ক্লিপটো চাই লওক। মই ইমান এটা গম নাপাওঁ, মানে কি এই বাইদেউজনীৰ হয়তো সমষ্টিৰ পৰাই হওক বা এওঁৰ কিবা অঞ্চলৰ পৰাই হওক, মানে কি কোনোবাই হয়তো এওঁৰ মানুহে আৰু এওঁৰ সম্পৰ্কীয় মানুহ কিজানি ঢোলৰ ছবিত উঠছে, ঢোলৰ ছবিৰ কাৰণে এওঁ প্ৰচাৰ চলাব হৈছে। চাওঁচোন বাৰু পিছৰখিনি কি নৃত্য নাটিকা আৰম্ভ কৰে। এই বাইদেউজনী মানে নিৰ্বাচনী প্ৰচাৰৰ লগতে এওঁ তপিলাৰ প্ৰচাৰ চলাব হাত ধৰাইছে। শুনা নাই চাওকচোন, এওঁ মানে কি তাপিলা প্ৰদৰ্শন কৰি আছে আৰু খোলা কথা ক'ব লাগে, মানে কি ক'ব লাগিলে তাপিলাৰ ছবিতে ভোট দিয়ক আৰু তাৰমানে কৈছে কিবা এটা দেখুৱাইছে কিবা এটা, তাপিলাৰ ছবি জিন্দাবাদ সেনেকৈ ক'লে হয়। সেই ঢোলৰ ছবি বুলিও কৈছে আৰু তাপিলা বাজাইছে, মানে বেলেগ আৰু দে। ধুনীয়া তুমি জুপিতৰা, ইমানে ধুনীয়া তুমি। এইটো এটা আধুনিক সংগীত হয় মহেন্দ্ৰ হাজৰিকাৰ। এই গীতটো এবাৰ কি ৰূপ লৈছে চাওকচোন আপোনালোকে। নাই মানে কি এইটো মহেন্দ্ৰ হাজৰিকাৰ যিটো গীত শুনালোঁ আপোনালোকে, এই গীতটো একচুৱেলি সেইটো গীতেই মানে কি এইটো আৰু এটা মানে কি কলি যুগৰ ঘোষালৈ মানে ৰূপান্তৰিত কৰিছে। আকৌ ভয় খাব লগা কথা নাই, হয় আপোনালোকে এইটো ঘোষা হিচাপে ভাবি পেলাই মনত ভক্তি লাভ কৰিব পাৰে, আৰু নহ'লে আধুনিক গীত হিচাপেও ল'ব পাৰে, এইটো আপোনালোকৰ কথা। তেন্তে মানে কি মই আজি আপোনালোকক এটা বস্তু দেখাব লৈছোঁ। এতিয়া বৰ্তমান এটা 9-10 বছৰ হৈছে আৰু আপোনালোকে দেখা পাব এইটোৱে আৰু এই 9-10 বছৰৰ ছোৱালীটোৰ মাথাত ইমানে মাল নাই নে, মানে ভাবেকটো কণ্টেক্টাৰ হ'লে চাওকচোন কি বাল মাথা খাৱা কথা কিছুমান কৈ আছে। নাই মোক এজনী ভণ্টি লাগিবই লাগিব। ঐ গৰু, এই একে উশাহতে ভণ্টি এজনী আনিব পাৰি নেকি? 9 মাহ লাগে, 9 মাহ। মানে ছোৱালীটোৱে দাবী কৰিছে আৰু তাক এটা ভণ্টি এটা লাগে, মানে কি তাতে ঘৰত অকল মায়াক বাপাক আৰু পুতাকটো 3টা মানুহ, মানে কি তাক এটা ভণ্টি এটা লাগে। ভণ্টি এটা দাবী কৰিছে, দাবী কৰিছে তাক তাৰমানে জল্দি লাগে, একে উশাই লাগে। একে উশাই নাপায় নহয়, বাপেকে কৈছে 9 মাহ লাগে, কিন্তু পুতাকে কি কৈছে শুনচোন এইবাৰ কেলা। পাপা তুমিতো কন্ট্ৰেক্টৰ হয় ন, তুমি 4-5জন মানুহ লগাই দিয়া, সোনকালে হৈ যাব। সেইকাৰণে অলপ সৰু ছোৱালীগিলা মানে কি অলপ ব্ৰেইন হোৱা বস্তু খুৱাব লাগে, যেনে কিবা খুৱাব লাগে আৰু এইগিলা ছোৱালী মাক বাপাকে জানিব, মই ইমান ভালকৈ নাজানো। কিন্তু চাওকচোন এইগিলা প্ৰশ্ন কৰি পেলাই মানে আলহী চালহীৰ লগত কলি মাল সন্মান গোটাই যাব। হা দে এইবাৰ কুকুৰ আলিয়ে খুলিলে নতুনকৈ ইউটিউব চেনেল। হয়, ইউটিউব চেনেলৰ বাবে তেওঁ নিউজত কিবা বিজ্ঞাপন দিব ওলাইছে। হয়, কি বিজ্ঞাপন দিছে আপোনালোকেও চাই লওকচোন, ময়ো চাওঁ বাৰু। মোৰ নাম কুকুৰ আলি। মই আজি নতুনকৈ মই এটা চেনেল খুলিলোঁ আজি, কাৰণ মই আগতে কিছুমান খুলিছিলোঁ, সেইবিলাক মানে অলপ বেয়া আছিল। তাত আছে কিবা কিছুমান খুলিছিল, এটা নহয় কিছুমান খুলিছিল, তাতে কিবা বেয়া আছিল, সেইকাৰণে হয়তো সেইবিলাক ডিলিট কৰি দিলে, নতুনকৈ এইটো খুলিছে আৰু কিবা কিবি ক'ব, কি কয় চাওকচোন। মই আজি প্ৰেক্টিছ কৰি মই নিজে কৰিলোঁ আৰু বেলেগৰ ওচৰত যাব নোৱাৰিলোঁ, আৰু মোৰ নামত বহুত মানে চেনেল খুলিছিল। সেইবিলাকে আপোনালোকে নকৰিব, আমি একেলগৰ মানে কিবা আমি ব্যৱস্থা লৈছিলোঁ, আৰু আমি সেইটো ছাজেষ্ট নকৰিব। আজি মোৰ এইটো চেনেল হয়, তেওঁ নিজে প্ৰেক্টিছ কৰি পেলাই চেনেলটো খুলিছে, কিন্তু বেলেগ চেনেলবিলাক ছাজেষ্ট নকৰিব, এইটো চেনেল ছাজেষ্ট কৰি দিব, কাৰণ
ইউটিউব চেনেল এটা খোলাত কিমান কষ্ট হয় মই জানো বাৰু ঠিক আছে তেন্তে আগলৈ মই আৰু একবাৰ আগবাঢ়ো মানে কি বন্ধুসকল আজিকালি মানুহ কিছুমানৰ মানে কি টকা 50টা 100 টকা বচাবৰ কাৰণে মানুহ মানে নিজৰ সন্মানটো খেদাই দিয়ে হয়নে নাই আজিকালি জানেই মানে কি আজিকালি মানে আমাৰ দেশত ইমান ক্ৰাইম হ'ব ধৰিছে মানে একদম সেইকাৰণে পুলিচবিলাক মানে কি অলপমান বেছি কঠোৰ হৈ পৰিছে বাৰু ভাল হৈছে এই ক্ষেত্ৰত কিন্তু এইজন মানুহলৈ মন কৰকচোন ই বাৰু কি কাৰ্যত লিপ্ত আছিল নাজানো মানে 100 টকা এটা বাছত দাদা দি হয়তো জাঙিয়া পিন্ধাৰ আছিল জাঙিয়া পিন্ধাৰ হয়তো ক'ৰবাত ঘূৰি ফুৰিছিল কিজানি ক'ভিডৰ কালত তেতিয়া পুলিচে দাউৰালা পুলিচৰ কোপটো খাইছেই কিজানি শাস্তিটো পাইছে লগতে সন্মানটো খেদাইছে ভালত দৰে জাঙিয়া বোলা বস্তু এটা পিন্ধা নাই ইমান ফাল্টু মাৰি থাকে 100 টকা এটা বছৰৰ কাৰণে নিজৰ সন্মানটো কিয় খেদাই দিব লাগে জাঙিয়াটোতো অন্তত পিন্ধ ধৈত মানুহ কি বুলি ক'ব এতিয়া তোক ধৈত ইফালে তাবিলাক মাৰো খালি ইফালে ভাল সন্মান খানো খেদালি আৰু এই তামচা চলৰে মই এটা কথা ক'ব বিচাৰিছোঁ আজিকালি অলপমান মানে কি আমাৰ অসম পুলিচৰ অলপ কোপটো অলপ বেছি হৈছে সাধাৰণ জনতাৰ ওপৰত মানে কি অলপ অত্যাচাৰটো বেছি হৈ গৈছে মানে কি সেইদিনাখনে মহানগৰীত এই কি ভুল কাৰ ভুল নাজানো বাৰু কিন্তু একচুৱেলি হাতাহাতি হৈছে বেছি এইটো বেয়া কথা বাৰু তেন্তে আহক আগলৈ একবাৰ মানে কি বন্ধুসকল আজিকালি পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি লাইচেঞ্চ এইগিলাখান যদিও আছে এইবিলাখানৰ লগতে মানে কি আমাৰ ভেকচিন চাৰ্টিফিকেটখনো সমানে মানে প্ৰয়োজন হৈ গৈছে সেইকাৰণে মানে কি আমাৰ চুকুৰালী ডাঙৰীয়াই একদম মংগলসূত্ৰৰ দৰে পিন্ধি লৈছে আৰু তেখেতক দেখি পেলাই ভাল লাগিছে ধন্যবাদ জনাইছোঁ আমাৰ বাকীসকলেও যাতে এনেকুৱাকৈ কোনোবা দিনাখন মানে কি মানি বেগে থাকাতকৈ ডিঙি তালা লৈ ভাল আৰু ইয়াৰ দৰে তেন্তে ব'লক আৰু বন্ধুসকল এটা বস্তু দেখা দিওঁ এওঁৰে বিজ্ঞাপন এইবিলাক মানে কি এওঁ নিজেই বনাইছে নিজেই কৈছে নে কি কৈছে নাজানো এওঁ নতুনকৈ এইটো বিজ্ঞাপন দিছে মানে কি ডেটল দা চুকুৰালী ভাৰ্চন মানে কি হেৰি আৰু ডেটল তেনে আৰু বন্ধুসকল আপোনালোকে আজি অতদিনে যে দেখি আহিছে এই শুকুৰালী যে ক'ৰবাত এই মেখেলাখন লুঙিখন পিন্ধিছে মাছ বাচি থকা এই ফটোখন একচুৱেলি চুকুৰালী নহয় চুকুৰালীৰ মানে কি এইটো এডিট কৰা ফটো ইয়াৰ অৰিজিনেল ফটোখন আমি বিচাৰি পাইছোঁ এই ফটোখন আপোনালোকে চাই লওক নাপায় মানুহ ইমান নিকৃষ্ট কাম কৰিব সি তাতে লিখিছে কিবা আপোনালোকে পঢ়ি চাওক মানে কি বেয়া কথা একচুৱেলি এইগিলা কাম কৰা আৰু এইজন চাওকচোন তেওঁক মানে বেছি লাগাতকৈ নেগলেক্ট কৰে চুকুৰালীৰ পৰা চকুৰ চিং হৈ গ'ল তেন্তে বন্ধুসকল এৰিলোঁ দিয়ক আজিলৈ বাই বাই তেতিয়াবা এৰিলোঁ গেলা মস্ত গৰম পাল ইমান গৰমত মানে কি এই ভিডিঅ' চিডিঅ' বনাই থকাটো ইমান সহজ কথা নহয় আৰু মই নতুনকৈ আৰম্ভহে কৰিছোঁ ইমান গোটেই মানে হেৰি কৰি থকাটো ভাবোঁ নহয় এতিয়া কি বুলি এই তহঁতে এইটো ভাবোঁ কিজানি এইটো যে মানে বহুত ইউটিউবাৰ হওক বা মানে কি ভ্লগ বনালে বা কিবা বনালে এই চুলি ভাইজেল যে দি থাকে একচুৱেলি মানে এইটো একচুৱেলি কোনো ধৰণৰ আপোনালোকক দেখুৱাৰ কাৰণে লেভেলত নহয় মানে কি চুলিকেইডাল যদি অলপ বেয়া হৈ থাকে মানে আইনাৰ দৰে এটা দেখা যায় যে সেইকাৰণে এইটো এনেকৈ থাকে একচুৱেলি কোনো ধৰণৰ এইটো লেভেল দিয়াৰ কাৰণে নকৰে কোনো ইউটিউবাৰ হওক বা ফেচবুক এডমিটেই হওক তেন্তে আজিলৈ এৰিলোঁ বাই বাই